এতিয়া ৰাতিপুৱা 8টা বাজিবই হ'ল আৰু ভাবিলোঁ কি আজি লং ব্লগ এটাকে দিওঁ কাৰণ এনেওতো দিয়া নহয় ব্লগ শ্বৰ্ট ভিডিঅ'বিলাকে দিয়া হয় এবাৰ ভাবিলোঁ আজি গৰু বিহু আমাৰ ইয়াতনো কেনেকৈ কি হয় দেখাওঁ বুলি সকলোৱেতো জানে আৰু তথাপিও ভাবিলোঁ কি দেখাওঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চাহ অকণ খাই লওঁ আৰু বিহু কেনেকুৱা চলিছে বিহু ভালেই এইটো কি বিহু ভাল আজি আপোনাক গা ধুৱাম বুলি ভাবিছিলোঁ এটা নিয়ে দিলে এয়া মই কি কয় এইটো কি হ'ল এই কি লগাইছে নে লগোৱাই নাই এয়া ফেমাছ অ' চৰি এইফালে আহা কৰি হৈছে নে কি কৰি হৈছে না আপোনাক নাই থব এয়া বাকী এখেতে চাহ খাই আছে গুণগুণ হেপী বিহু কৈ দিয়া কৈ দিয়া হেপী লাষ্ট বাৰ মাৰিবা কৈ দিয়া এয়া এইফালে হেৰি কৰি আছে এডাল কি কয় গৰম হৈ আছে চোন হা অঁ মোক বা কিমান দি ৰাখিছে পইচা চাইডৰ পৰা পুলিচ কৰিছে পুলিচ কৰি ওলাই আহিব হালধি আৰু কি ফেমাছ ইউটিউবাৰ আহি ভাইৰেল হৈ গ'ল গৰু ধেৰ আছে আগতে ভয় নাখাব দেখি গৰু এজনী মৰি থাকিব আগফালে খাব লাগিব গৰু আজি কি নকৈছে কেমেৰাটো খুলিলে নকয় এনেকৈ কৈ দিয়া হেপী বিহু বুলি ওচৰতে কোৱা ওচৰত কোৱা এনেকৈ ধুনীয়াকৈ কৰি গৰু পাই গ'লি অ' মাহ হালধি খাই নিলে চাওঁ মইহে খাই নিবলৈ নাপালোঁ পিছত খাই নিম দেই দুজনী দিবা দেই টেংগে কৈ দিয়া নাচি খোৱা অ' এয়া অঁ ভৰিটো লাগি ধৰিলে ওইটো লিকেটা ধোৱা ফিৰি বুট লাগে যা লাও খা পাচলি খা বেঙেনা খা এইফালে হেৰি দি আছে চাওঁ ময়ো মাৰো এটা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তই হবি অঁ কোন মাৰি দিয়া এয়া বুটলো চাওঁ আমি বুটলাৰ মানুহ দেই বেলেগ নাই এয়া বুটলি লৈ যাব লাগে ঘৰলৈ হালধি বুটলা একেই বেগত আৰু লাগিব বেগখন দিব মোক
গোটেইখিনি অলপ অলপকৈ ভাত চবকে ভাগ কৰিবগৈ লাগিব গোটেই পৰিয়ালটো বেগত দিব ভিডিঅ' মা হ'লে একো নি ডিম আগতে আহিছে পানী মৰাতে ঠাণ্ডা ঠাণ্ডা ডিম আগত বখণ্ড মই পানী মাৰিলে বেয়া দিম কিনো মানে আদা দিয়কচোন মাহ হালধি অলপ পিচিম ক'ত অকণমান দিয়ক হ'ব যেন তেনে কিনো তুমি পানী মৰা ঠাণ্ডা কেলে আছা মাক মাতি দিওঁ নি কিনো মানে হ'ব মাৰিলা হ'ব এইকণ মাহ হালধি দিছে এইকণ লৈ যাওঁ অঁ হ'ব দিয়ক একো নাই যদি নোজোৰে লৈ যাম সিহঁতক ভৰাই গ'লো এনেকৈ সানি মেলি লৈ এতিয়া গা ধুমগৈ মাহ হালধি অলপ সানি লওঁ তাৰপৰা হেৰিকণ দিয়া আদা অকণমান দিয়া অ'কে আদাহে আহিছে হালধি খাই লওঁ মাহৰটো খালোঁ মুখত হালধি বিয়াত নহয় ৰ এতিয়া সানি লৈছোঁ এয়া আমৰলি পৰুৱা বা আনিছে দুটামান শুনি লওঁ ইয়াৰ পৰা লৈ কামুৰিলে হাঁহৰ ডিম দুটা তাৰ লগত ভাজি খাবৰ বাবে দিয়াচোন দুটামান শুনি লওঁ দুটামান ভাঙি লওঁ হা অঁ ভিডিঅ'টো মেইন শুনি লওঁ নাকত ধুই এইটো গোন্ধিলে ভাল নাকৰ কাৰণে এইটো নিয়ম আৰু এটা বেলেগ নিচা টাইপৰ হৈ গৈছে আম কলি খাব লাগে যে আজিতো এটা নিয়ম আছে যে 100 এবিধ শাক খাব মানে মিক্স কৰি বনাব লাগে সেইবাবে আজি আমি শাক বিচাৰি আহিছোঁ ইয়াত চবেই শাক বিচাৰি আছে পাইছেনে ঢেকীয়াৰ পৰা ষ্টাৰ্ট কৰিছে হ'বলা আৰু চাওঁচোন কি হয় লাষ্টত দেখাম বাৰু কি কওঁ সিদিনা অহা পথাৰখনলৈ আহিছোঁ চাওঁ প্ৰথম হয়নে হুঁচৰি মাৰিব গান এটা গাই দিয়া নাচি দিয়া কোনে পিন্ধাই দিলে গুণগুণ মই থিয় হৈ দিয়েচোন চাওঁ ধুনু ধুনু লাগিছে দেই মই নাচি দিয়া তেতিয়াহে ধুনীয়া লাগিব অঁ নাচা নানাচে হৈছে না এয়া বুটলি আছে তুমি কি বুটলিছা চব 100 এবিধ হ'ব লাগিব আকৌ এফালে অথনি ইনষ্ট্ৰাকশ্যন দি আছে এয়া যিটি চব অঁ আজি বহিষ্কাৰ কৰিছে আজি যিটি বুটলি দিছা বিলঙনি চিলঙনি চব খাব আজি পাৰিব এয়া মই বুটলা নাই বাৰু এনেই মই লগত আহিছোঁ আৰু খামগৈ পিছত বনাই এইখন পথাৰ আয়ো এখন বাৰী এই সিদিনা মই আহিছোঁ ইয়ালৈ দেখাইছিলোঁ
এয়া গধূলি হ'বৰ হ'ল, জাক দিছে। এইটো টাইমততো জাক দিয়েই বাৰু, মহ চৌ নাহিবলৈ, এতিয়াতো মহ হ'ব। আৰু আমাৰ তাতে গৰু নাই যে, সেইবাবে এনেই নিয়মটো কৰিছোঁ আৰু আৰু এটা বাটত দিছোঁ এইটো। বাকী তাহাঁতৰ ঘৰতো দিছে সৰুটো। এই বিচনীখন দিয়া, বিচনী দিয়া এবাৰ। এই বিচনীৰে যে বিচিব লাগে আজিৰ পৰা আৰম্ভ হ'ব আৰু গৰম দিন মানে গৰমত বিচা সেইটো। সেয়া গোটেইখন ধোৱা ধোৱা হৈ গ'ল। ভিতৰলৈ বিচিবগৈ লাগিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই লং ব্লগ তেনেকৈ দিব নাজানো, আজি ফাৰ্ষ্ট দিছোঁ, কি হৈছে নাজানো। আৰু বাকী সকলোৰে ভালে থাকিব। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক তাৰে কামনা কৰিলে আজিলৈ ইমানেই। বাই বাই। পূৰা ধোঁৱা।